Hello friends, welcome to my channel Lisa's Cuisine Culture. আজি মই বনাবলৈ লৈছোঁ ফুলকবিৰ পাতৰ এবিধ চাটনি। ফুলকবি পাতৰ চাটনি বনাবলৈ অতি সহজ। ইয়াৰ বাবে ফুলকবিৰ কোমলীয়া পাতবিলাক ভালদৰে উলিয়াই ল'ব লাগিব। এতিয়া পাতখিনি ভালদৰে ধুই লোৱা হৈছে। পাতৰ মাজৰ ঠাৰি অংশখিনি কাটি পেলাব। এতিয়া শাক যেনেকৈ কাটো সেনেকৈ সৰু সৰুকৈ কাটি ল'ব। এতিয়া মই পাতখিনি ভালদৰে ভাজি ল'ম। ইয়াৰ আগতে মই 2টা শুকান জলকীয়া, কেইটামান নহৰু গুটি, আদা এটুকুৰা, এচামুচ জিৰা আৰু এচামুচ জালুক ভালদৰে ভাজি ল'ম। মই মাত্ৰ পদ্ধতিটোহে দেখাইছোঁ। সকলোৱে নিজৰ ৰুচি অনুযায়ী জ্বলা আৰু নিমখৰ পৰিমাণটো বঢ়াই বা কমাই ল'ব পাৰে। আধা চামুচ নিমখ, ভাতখিনি অলপ ভালদৰে ডিপ ফ্ৰাই কৰি ল'ব লাগিব। মোৰ ভাজি হৈ গৈছে। এতিয়া মই এইখিনি মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। হয়, এইখিনি গ্ৰাইণ্ড কৰিলে মোৰ চাটনি ৰেডি হৈ যাব। প্ৰথম অৱস্থাত এইখিনি ভালদৰে গ্ৰাইণ্ড নহ'ব পাৰে, তেতিয়া এচামুচ পানী মিহলি কৰি দিব আৰু ধুনীয়াকৈ গ্ৰাইণ্ড হৈ যাব। হয়, এই বনাবলৈ বৰ সহজ। আপোনালোকেও বনাই চাবচোন। এবাৰ খাই চাবচোন, দেখিব আপুনি ফুলকবিৰ পাত দেখিলেই চাটনিবিধ বনাব বিচাৰিব। বাই বাই।